সিঙ্গেল আছো পটাই আরে মাইনা তুমি স্কুল যোৱা বয়সত এইবোৰ কি বনাই আছা মামাই দিয়া চাইকেলখনে ভালকে লাগ নাপায় সি আকৌ প্ৰেম কৰিব গল্লা বিলাম তোমাৰ তুলনি বিয়াত কুটকুট খেলা বয়সত ভণ্টিয়ে ল'ৰা পতাব খুজি আছে গাখীৰ খোৱা দাঁতকেইটা সৰিছে নে নাই মাইনা পুৰণ নেওতাখন মুখস্থ কৰিলানে কাহিনী পাবজি কোনে কোনে খেলে সিহঁতে গম পাব একদম জৰ্জপল চিটি আৰু জৰ্জপল কণ্টেইনাৰ বুলি জেগা এটা আছে মোৰ টিমমেট হয় সি মই চিনি নাপাওঁ তেতিয়া হা একদম কমন ফ্ৰেণ্ড সি আছে কণ্টেইনাৰত মৰিলে আধা মৰা মানে ৰিভাইভ দিব লাগে আৰু মই আছো জৰ্জপল চিটিৰে যি টি আৰু মই এনেই হয় জপিয়াই ফুৰো তাতে মই মানে তাক বচাবলৈ বাইক লৈ আহিছো একদম পুৰা উৰি এনেকে মানে এটা শ্লপিং থাকে ন একদম উৰি আহিছো উৰি আহি পাইছো বাটতে দুটাক মাৰিছো তাৰপিছত তাক ৰিভাইভ দিছিলো বেলেগে পাবজিটো লাভাৰ পায় আৰু আমি বাটৰ কাষতো নাপাওঁ মাক্সিনিয়া আজিয়ে ফ্ৰী ফায়াৰ ডিলিট কৰি পাবজি ইনষ্টল কৰিম বাটত মাৰি অহা দুটাৰ এটা মই আছিলো 6 বছৰ হ'ল পাবজি খেলা আজিলৈকে প্ৰেম নহল বন্ধুসকল প্ৰেমহে য'তে ত'তে হৈ যাব পাৰে আপোনালোকে ভিডিঅ'টোত মোৰ কমেণ্ট কৰক তাতেও প্ৰেম হ'ব পাৰে এই গাৰ্লফ্ৰেণ্ড নোহোৱাটোক ভাইকৰ ওপৰত দুখ দি লাভ নাই আৰে ভাই চেহেৰাই বেয়া স্বভাৱো বেয়া কথাও পাতিব নাজানো তাতে আকৌ পইচাও নাই এই গিফ্ট চিফ্ট দিবলৈ এই সাধাৰণ দোকানৰ বিৰিশ বাকী কেইটাকে মাৰি পৰা নাই কোন ছোৱালী পতিব তেনেকুৱা মানে জীয়াই থকাৰ ইচ্ছা একদমেই নাই আৰু বাছ জীয়াই এইকাৰণেই আছোঁ কাৰণ মৰিবলৈ ভয় লাগে সেইকাৰণে কৈছো ভাই হিজিৰা হোৱাই ভাল ভাই আমাৰ ঘৰত আহি যা তই আৰু মই একেই দুয়োটা লগ লাগে ব্ৰইলাৰৰ ফাৰ্ম এখন খুলিম ভাইনে মজাক মজাক মে ৰিয়েলিটি বাটা দিয়া চলা নাই স্কুটিখন চলা নাই বন্ধ হৈছে খুব সম্ভৱ বন্ধ হৈছে স্কুটিখন বন্ধ হৈছে চাগৈ নিশ্চয় বন্ধ হৈছে আপুনি দেখিছে স্কুটি বন্ধ হৈছে নিশ্চয় বন্ধ হৈছে চাওক চলা নাই যিহেতু বন্ধ হৈছে স্কুটিখন বন্ধ হৈছে চাওক বন্ধ হৈছে স্কুটি বন্ধ হৈ গৈছে আৰু আনফালে তেওঁ এনেধৰণে বন্ধ হৈছে হয় বন্ধ হৈছে নিশ্চয় চলা নাই টিক টিক 1 টিক টিক 2 একচন বাইদেউ চলা নাই স্কুটিখন চলা নাই বন্ধ হৈছে খুব সম্ভৱ বন্ধ হৈছে স্কুটিখন বন্ধ হৈছে চাগৈ নিশ্চয় বন্ধ হৈছে আপুনি দেখিছে স্কুটি বন্ধ হৈছে নিশ্চয় বন্ধ হৈছে চাওক চলা নাই হয় দেখিছো ঠেলি নিছে ইয়াতকৈ ডাঙৰ নিউজ হ'বই নোৱাৰে গাইছ মই মোৰ চুলিটো গুলপীয়া কালাৰৰ কৰি দিলো আৰু আপোনালোকে মোৰ চুলিটো চাই কেনেকুৱা অনুভৱ হৈছে কমেণ্টত কৈ দিয়ক সুইট মাৰাণী বান্দৰতকে কম লগা নাই গোটেইটো হুলু বান্দৰ দাঁতকেইটাৰ লগত মিলি গৈছে চুলিৰ কালাৰটো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব ধন্যবাদ